মই মানি ল'বই নোৱাৰোঁ কোনো পধ্যেই মই মানি ল'ব নোৱাৰোঁ অসমৰ সকলোৱে মানি ল'লোঁ কিন্তু মই নামানো দেই এষাৰ কথা নে আপুনি পাৰিব মানি ল'ব পাৰিব মই কিন্তু কেতিয়াও মানি নলওঁ দেই আপুনি কি মানি নলোৱা কথা কৈ আছে হা কিবা হৈছে নেকি কি মানি নলওঁ কৈ আছে ভালকৈ বুজাই পিনি কওক আকৌ হ'লেহে বুজি পাম আমিতো এইবোৰ কথা একো নাজানো না আপুনি ক'বতো লাগিব না কি কাৰণে আপুনি কি কথা মানি নলয় তই কি জানো গেন্ধাই ক'ত সোমাই থাক বাৰু অসমৰ কোনটো চুকত সোমাই থাক তই দেশত কি চলি আছে কি নাই চলা তই কি জানো তই একোৱে গম নাপাৱ গেন্ধাই তোক মই কৈ আছোঁ শুন এতিয়া আমাৰ অসমত মিয়া বাংলাদেশীক লৈ উচ্ছেদ চলি আছে মামাই চলাই আছে উচ্ছেদ বহুত ভাল কাম কৰিছে কিন্তু তাৰ মাজতে আমাৰ গগৈ ককাইদেউ আছে নহয় মানে গৌৰৱ গগৈ ককাইদেউ তেখেতে কৈছে বোলে মিয়াসকল হেনো মানে হেৰি নতুন বোলে আলহী নতুন আলহী অসমৰ নতুন আলহী আমি কেনেকৈ মানি ল'ম চাওকচোন বাৰু আমাৰ মামাই কি ক'লে এই গগৈদাৰ এই কথাষাৰত আমাৰ মামাই কি কৈছে শুনি চাওক আৰু গৌৰৱ গগৈ কৈছে যে মিয়াসকল বোলে ন অসমীয়া তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক আমাৰ ঘৰততো জাগা নাই অসমীয়াৰ কাৰণে আমাৰ জাগা নাই ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে মাটি বাৰী নাই জাগা নাই ঘৰ নাই অসমীয়াখিনিকে জাগা দিব পৰা নাই ন অসমীয়াখিনিকতো দিব নোৱাৰো গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈ ৰাহুল গান্ধী ঘৰত ৰাখি দিয়ক মোৰ কথাষাৰ কিন্তু শুনি বহুত হাঁহি উঠিছে দেই আমাৰ মামা যে আমাৰ মামাও কম নহয় কিন্তু দেই আমাৰ মামাই মিঠা মিঠাকৈ একদম ধুনীয়াকৈ দি দিয়ে আৰু বঢ়িয়াকৈ দি দিয়ে একদম তেওঁ কি ক'লে যে ৰাহুল গান্ধীৰ ঘৰত নি থ'বলৈ কৈছে নতুন আলহীক এইটো কিন্তু মামা কিন্তু একদম তুমি বহুত ভাল কথা কৈছা কিন্তু দেই আমাৰ অসমত জেগা নাই আমাৰ নিজৰ কাৰণে জেগা নাই একদম সঁচা কথাটো আকৌ নতুন আলহীৰ কাৰণে আকৌ তাকো বাংলাদেশৰ পৰা অহা আলহীৰ কাৰণে আমাৰ অসমত ক'ত জেগা আছে আমাৰ নিজৰ এতিয়া আমি থকা ভাই বন্ধুসকলৰ কাৰণেই আমাৰ জেগা নাই একদম চেলুট দেই মামা আপোনাক আৰু আছে শুনক আমাৰ আইতা এগৰাকীয়ে আমাৰ মামাক লৈ কি কৈছে বহুত ভাল কথা কৈছে কিন্তু আমাৰ আইতাগৰাকীয়ে আহকচোন ময়ো শুনিলোৱেই আপোনালোককো শুনাওঁ আহক হিমন্তক ভাল পাইছোঁ আমি আমাক বহুত সহায় কৰিছে সেইকাৰণে ভাল পাওঁ দেশখনৰ বিষয় লৈ আমি ভাল পাইছোঁ বহুত তেওঁ কৰিছে সেইকাৰণে ভাল পাইছে আশীৰ্বাদ তেওঁ মানে অসমখন জয় কৰক তেওঁ জয় হৈ থাকক তেওঁ জয় হওক আয়ুস বাঢ়ক তেতিয়া আমাৰ আৰু ভাল হ'ব তেওঁ থাকিলে তেওঁ নিচিনাকৈ কোনেও চলোৱা নাই তেওঁকে চবকে সমানে চলাই আছে কথা মই বুজি পোৱা নাই মিয়া জনগোষ্ঠী মিয়া কি জনগোষ্ঠী নেকি মিয়া জনগোষ্ঠী আমাৰ বাইদেউ এগৰাকীয়ে কৈছে যে মিয়া জনগোষ্ঠী আপোনালোকে নিজে শুনক আৰু আমাৰ মামাকো লৈ কিবা কিবি কৈছে আপোনালোকে নিজে শুনি চাওক শুনি মেলি মোক কমেণ্টটো দিব কি কৈছে ভালে কৈছে নে বেয়া কৈছে নে আপোনালোকে মোক ৰিপ্লাই দিব হা শুনি চাওক মিয়া জনগোষ্ঠী হিমন্ত বিশ্ব শৰ্মাৰ কিনিলে সম্পদ নেকি তেওঁ কোন মিয়াক চৰ্ত দিবলৈ মিয়াই চৰ্ত দিব হিমন্ত বিশ্ব শৰ্মাৰ যে যদি অসমত থাকিবলৈ হয় যদি ৰাজনীতিত থাকিবলৈ হয় তেনেহ'লে সাম্প্ৰদায়িকতা বন্ধ কৰক এয়া মিয়াৰ হৈ মই চৰ্ত দিছোঁ এই ককাইদেউ এওঁ কোনফালৰ মই তাকেহে ধৰিব নোৱাৰিলোঁ দেই এওঁ আমাৰ সময় নে ক'ৰ পৰা মই হ'লে ধৰিব পৰা নাই দেই ককাইদেউ আপুনিহে অকণমান বুজাই দিবচোন পাৰিলে তই তোৰ এই সৰু ইমান মাথাটোত তই বৰ কষ্ট নিদিবি দেই তই সেইবোৰ চিন্তা কৰিব নালাগে আমাৰ ৰাইজে কেলৈ আছে আমাৰ ৰাইজে বুজাব নহয় ৰাইজে বুজাই দিব দেই তই ইমান চিন্তা নকৰিবি আৰু ৰাইজে যেতিয়া মোক বুজাই দিব নহয় তেতিয়া মই তোক বুজাই দিম ঠিক আছে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদীদেৱে
কি ক'লে আহকচোন বাংলাদেশীক লৈ তেওঁৰ মতে কিন্তু খাটাং কোনো তাত ৰেহাই নাই যাব লাগিবই ভাৰতেই হওক বা অসমেই হওক কেতিয়াও বাংলাদেশীক জেগা নিদিয়ে এটোটো একদম কম্পালসৰি 110% যাবই লাগিব এটো মোৰ কথা নহয় শুনি লওক আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে কৈছে যে খাটাং কৈছে যাব লাগিবই বাংলাদেশীসকল ঘূৰি যাব লাগিবই এটো শুনক আপোনালোকে শুনি চাওক जो भारत का नागरिक नहीं है फिर से सुन लीजिए जो भारत का नागरिक नहीं है जो घुसपैठ करके आया है उसके साथ भारत के संविधान के तहत न्याय सम्मत कार्रवाई होती रहेगी শুনিলে এটা কি চলি আছে আমাৰ অসমত পুনৰ অসমখনত যিসকল বাংলাদেশৰ পৰা আহি ইয়াত থাকিবলৈ ল'লে তেওঁলোকে এতিয়া আকৌ দাবী কৰিলে নহ'ব নহয় যে অসমখন আমাৰ এইটো কেতিয়াও হ'ব নোৱাৰে তেওঁলোক বাংলাদেশলৈ ঘূৰি যাবই লাগিব আৰু শেষত আমাৰ স্বৰ্গীয় ৰাজীৱ হদিয়া দাদাৰ গানেৰে আজি মোৰ এই প্ৰগ্ৰামটি সামৰণি মাৰো বুলি ভাবিছোঁ আহকচোন শুনো আজি মোৰ এই ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম জয় আই অসম জয় আই অসম লাগিব লাগে কিহত লাগি আছো আমি কিহত লাগি আছো আমি কিহত কি চলিছে কি দেখিছো সোণৰ অসমত লাগিব লাগে কিহত লাগি আছো আমি কিহত লাগি আছো আমি কিহত কি চলিছে কি দেখিছো সোণৰ অসমত নিজৰ সন্তানক